আমাৰ ভাৰতবৰ্ষত ইমান লিজেণ্ডছ আছে আৰু ইমান মানুহে ইমান কাম কৰি গৈছে আমাৰ ভাৰতবৰ্ষৰ কাৰণে যে আমি একচুৱেলি গোটেইবোৰ সেইবিলাক নাজানোৱেই আৰু নাজানাটো আমাৰ ভুল। তেনেবোৰ লিজেণ্ডছৰ মাজতে এজন আছিল খাছাবা দাদা চাহেব যাদৱ। তেওঁ আছিল মহাৰাষ্ট্ৰীয়ন ৰেছলাৰ এজন আৰু তেখেতক ৱৰ্ল্ডৰ মানুহে পকেট ডাইনামো বুলিও অভিহিত কৰিছিল। তেখেত আছিল আমাৰ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ ফাৰ্ষ্ট অলিম্পিক মেডেলিষ্ট 1952 ছামাৰ অলিম্পিক্স যোনটো হেলচিংকিত হৈছিল। সেই অলিম্পিকত তেওঁ মেডেল জিকিবলৈ সক্ষম হৈছিল আৰু তেখেতৰ ওপৰতে আহি আছে এখন সুন্দৰ মুভি খাছাবা। জিঅ' ষ্টুডিঅ'ই মুভিখন আনি আছে আৰু জিঅ' ষ্টুডিঅ'ৰ কথা ক'ব লাগিব। তেওঁলোকে ধুৰন্ধৰ আনিলে, তাৰপিছত মাজতে এখন এই খাছাবৰ যোনখন প্ৰহাৰ বুলি সেইখনো তেখেতলোকৰ হয়। গতিকে তেওঁলোকে মানে একদম পুৰা এনেকুৱা লাগিছে যে দেশৰ যিমানবোৰ এনেকুৱা লিজেণ্ডছ আছে যাৰ বিষয়ে আমি নাজানো, তেখেতলোকৰ বিষয়ে গোটেই ইণ্ডিয়াখনক গোটেই ৱৰ্ল্ডখনক যাতে জনাই দিব পাৰে। খাছাবাৰ টিজাৰটো চালোঁ আজি আৰু এনেকুৱা ধুনীয়া টিজাৰ এটা কাটিছে। কোনো এনেকুৱা ডাঙৰ এক্ট্ৰেছ বা এক্টৰক মই দেখা নাই খাছাবা টিজাৰটোত। যোনজন হিৰো হৈছে, যোনে খাছাবা দাদা চাহেব যাদৱৰ কেৰেক্টাৰটো প্লে কৰিছে, তেখেতৰো আনকি মুখখন এই টিজাৰটোত দেখুওৱা নাই। গতিকে চাব লগা হ'ব যে ট্ৰেইলাৰটোত সেই মুখখন ৰিভিল কৰে নে নকৰে। আৰু তেখেতৰ যোনখিনি এক্টিং স্কিল দেখিছোঁ এই টিজাৰটোৰ থ্ৰুদি মাইণ্ড ব্লয়িং। এনেকুৱা ধুনীয়া ৰেছলিং কিছুমান দেখাইছে, মুভছ কিছুমান দেখাইছে, প্লাছ বডি ফালৰ পৰাও ফিজিকেলিও এক্টৰজন খুব ধুনীয়া হৈছে। মানে ভাল আৰু ৰেছলাৰ যেন পায়। খাছাবা দাদা চাহেব যাদৱৰ কেৰেক্টাৰটো তেখেতে খুব ভালদৰে প্লে কৰিব পাৰিব যেন লাগিছে। এতিয়া টিজাৰ আহিছে অনলি, টিজাৰৰ বিষয়ে বহুত বেছি, টিজাৰটো যিখিনি চাইছোঁ সেইখিনি আপোনালোক ক'লোৱে। বায়'পিক হয় অভিয়াছলি এইখন, কিন্তু এতিয়া বহুত বেছি ক'ব পৰা যোৱা নাই বিকজ ষ্টৰিটো কেনেকৈ লৈ যাব আগুৱাই কিনে সেইটো চাবলগীয়া হ'ব। আৰু ট্ৰেইলাৰত আমি অলপমান হ'লেও গম পাম। ইয়াৰ পিছত ট্ৰেইলাৰ আহিব, ট্ৰেইলাৰ আহিলে নিশ্চয় আমি ৰিভিউ দিম। মুভিখন আহি আছে 2027 একচুৱেলি 1 জানুৱাৰীত। গতিকে টাইম আছে, এতিয়াও ট্ৰেইলাৰ আহিবৰ কাৰণেও টাইম আছে। বাকী ট্ৰেইলাৰ আহিলে নিশ্চয় ৰিভিউ দিম আপোনালোকক। আৰু আপোনালোকে যদি চোৱা নাই তেনেহ'লে ইমিডিয়েট গৈ কিনে এই টিজাৰটো ইউটিউবত চাওক, বিকজ আমি এনেবোৰ লিজেণ্ডছৰ বিষয়ে জনাটো উচিত। তেওঁ হওক মহাৰাষ্ট্ৰৰে হওক, তেওঁ হওক অসমৰে হওক, তেওঁ য'ৰে নহওক কিয়, তেওঁলোকে আমাৰ ইণ্ডিয়াৰ কাৰণে বহুত কাম কৰি থৈ গৈছে আৰু সেইকাৰণে তেওঁক নমন। আজিলৈ আহিছোঁ, ইয়াতকৈ বেছি আৰু দীঘল নকৰোঁ ভিডিঅ'টো, যিহেতু অনলি টিজাৰ ৰিভিউ এটা সৰু চাই। আপোনালোকে যদি চোৱা নাই টিজাৰটো ইমিডিয়েট গৈ কিনে চাব, আপোনালোকে নিশ্চয় ভাল পাব, এইটো মই গেৰাণ্টি দি ক'ব পাৰোঁ। আৰু থেংকছ টু জিঅ' ষ্টুডিঅ'জক হেডছ অফ যে তেওঁলোকে এনেকুৱা এটা ইনিচিয়েটিভ লৈছে, এনেকুৱা লিজেণ্ডছৰ বিষয়ে আমাক অৱগত কৰোৱাৰ কাৰণে মুভি 3Dয়ে হওক। ইটছ এ গ্ৰেট ইনিচিয়েটিভ আৰু এনেকুৱা মুভি আৰু লাগে, আৰু ওলাব লাগে। ঢেৰ এনেকুৱা লিজেণ্ডছ আছে, আমাৰ অসমৰো ঢেৰ আছে যাৰ বিষয়ে মানুহে নাজানে একচুৱেলি, কিন্তু জানিব লাগে। এনিৱেইজ ইয়াতকৈ আৰু বেছি দীঘল নকৰোঁ। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমাক 1000 ছাবস্ক্ৰাইবাৰ হ'ব আৰু বেছি নালাগে। ৰিকুৱেষ্ট কৰিছোঁ, এইখিনি চাগে সোনকাল কমপ্লিট কৰি দিব। যদি কিবা ভুল ভ্ৰান্তি হৈছে কমেণ্টত নিশ্চয় জনাব পাৰে। আজিলৈ আহিছোঁ, ধন্যবাদ, গুড বাই।